নমস্কাৰ। আজি ভিডিঅ'টোত অসমৰ প্ৰথম অসমীয়াৰ ওপৰত বনোৱা হৈছে, আপোনালোকে চাব। প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী। উত্তৰ, বিলাতৰ চিঠি। লেখক জ্ঞানদাভিৰাম বৰুৱা। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম উপন্যাস। উত্তৰ, ইয়াৰুইংগম। লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া ছনেট। উত্তৰ, প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া ছনেট পুথি। উত্তৰ, মালচ। লেখক হিতেশ্বৰ বৰবৰুৱা। প্ৰথম অসমীয়া ছপা পুথি। উত্তৰ, ধৰ্মপুস্তক, 1913 চন। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথি। উত্তৰ, বনফুল। লেখক যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া ছপা বুৰঞ্জী। উত্তৰ, আছাম বুৰঞ্জী পুথি, 1884 চন। অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী। উত্তৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জী। লেখক দেৱেন্দ্ৰনাথ বেজবৰুৱা। বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ অসমীয়া অনুবাদ। উত্তৰ, উমৰ তীৰ্থ। লেখক যতীন্দ্ৰনাথ দুৱৰা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি নাট। উত্তৰ, মৃত্যুঞ্জয়। লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া আধুনিক নাট। উত্তৰ, ৰাম নৱমী। লেখক গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া আধুনিক জীৱনী। উত্তৰ, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। লেখক গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া অনাতাঁৰ নাট। উত্তৰ, বীণ বৰাগী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। উত্তৰ, বনকুঁৱৰী। লেখক চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থ। উত্তৰ, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। লেখক ড বাণীকান্ত কাকতি। প্ৰথম অসমীয়া গল্প সংকলন। উত্তৰ, সুৰভি। লেখক লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস। উত্তৰ, ভানুমতী। লেখক পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া ছপা উপন্যাস। উত্তৰ, লাহৰী। লেখক পদ্মনাথ গোহাঁই বৰুৱা। জনজাতীয় জীৱনৰ আধাৰত লিখা প্ৰথম অসমীয়া উপন্যাস। উত্তৰ, মিৰি জীয়ৰী। লেখক ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া শিশু উপন্যাস। উত্তৰ, পাতালপুৰী। লেখক হৰগোবিন্দ শৰ্মা। শ্বেক্সপিয়েৰৰ নাটৰ প্ৰথম অসমীয়া অনুবাদ নাট। উত্তৰ, ভ্ৰমৰংগ। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটক শকুন্তলা, লম্বোদৰ বৰাৰ। অসমীয়া ভাষাৰ প্ৰথম আলোচনামূলক পুথি। উত্তৰ, শ্ৰী শ্ৰী শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱাৰ। অসমীয়া আধুনিক গীতৰ প্ৰথম পুথি। উত্তৰ, গীতাৱলী, সত্যনাথ বৰাৰ। প্ৰথম অসমীয়া গদ্য। উত্তৰ, কথা গীতা, ভট্টদেৱৰ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।